নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহাগ বিহু আহি পালে, সেয়েহে আপোনালোকৰ বাবে এটা বিহুৰ ছবি লৈ আহিছোঁ। আগৰ বিহুৰ ড্ৰয়িংকেইটাত আপোনালোকে বহুখিনি মৰম আৰু সহায় দিছে। আশা কৰোঁ এইটো আদৰি ল'ব। ড্ৰয়িং কৰাৰ আগত বিষয়বস্তুটো ভালকৈ মনলৈ আনি ল'ব লাগে। শ্বেপ চাইজ এইবোৰ ভালদৰে লক্ষ্য কৰিব লাগে। প্ৰথমে ছবিটো পাতলকৈ আঁকিব লাগে, যাতে ভুল হ'লে সহজে মুচিব পাৰি আৰু পেপাৰত কোনো দাগ নহয়। তাৰপাছত ডাঠকৈ আঁকিব লাগে। গতিকে মই নাচনীকেইটা আগতেহে অলপ পাতলকৈ আঁকি লৈছোঁ, বা শ্বেপকেইটা মই দি লৈছোঁ। এতিয়া একজেক্টলি ইটানো অঁকা নাই। প্ৰথমে শ্বেপকেইটা দি লৈছোঁ আৰু শ্বেপকেইটা দিয়াৰ পিছত পজিশ্যনটো মানে পাৰফেক্ট হোৱাৰ পিছত মই মেইন লাইনবিলাক আঁকিবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু মেইন লাইনবিলাক যদিও আঁকিছোঁ, অকণমান পাতলকৈ আঁকিছোঁ, যাতে কিবা কাৰণত ভুল হ'লে মানে মুচিব পাৰোঁ। আৰু ৱাটাৰ কালাৰ কৰিলে সদায় ছবিটো পাতল কৰি আঁকিব লাগে। পেঞ্চিলৰ দাগটো মানে ইমান ডাৰ্ক হ'ব নালাগে। যদি ডাৰ্ক হয় মানে কালাৰ কৰাৰ পিছত পেঞ্চিলৰ লাইনবিলাক মানে স্পষ্ট হৈ থাকে, মানে পেইণ্টিঙত দেখাত ভাল নহয়। গতিকে ৱাটাৰ কালাৰ কৰিলে সদায় আউটলাইনবিলাক লাইটকৈ ড্ৰ কৰিব লাগে পেঞ্চিলতে। এই ড্ৰয়িংটো বিশেষকৈ মই যিবিলাকে বিহুৰ সময়ত বিহুৰ কম্পিটিশ্যন হয় সিহঁতৰ কাৰণে স্পেচিয়েলি বনাইছোঁ। মানে ইয়াতে বেছি বিষয়বস্তু ৰখা নাই, যিহেতু কম্পিটিশ্যনবিলাকত বৰ বেছি 45 মিনিটছ বা 30 মিনিটছ বা মেক্সিমাম 1 আৱাৰ্ছ দিয়া যায়। গতিকে সেইখিনি সময়ৰ ভিতৰত যাতে কমপ্লিট কৰিব পাৰে তেনেকুৱা এটা ছাবজেক্ট বাছি লৈছোঁ মই। গতিকে ইয়াতে বেছি বস্তু দিয়া নাই, দুজনী নাচনী দিছোঁ। এজন ঢুলীয়া, কিন্তু ঢুলীয়াটো নাচনীকেইজনে পিছফালে আছে। গতিকে দূৰৰ বস্তু অকণমান দেখাত সৰু হয়, দেখাত সৰু হয় মানে কি, দূৰৰ বস্তুটো হ'লে অলপ সৰুকৈ আঁকিব লাগে। যেতিয়া আমি লেণ্ডস্কেপ আঁকো বা এনেকুৱা চিনাৰী টাইপ বস্তুবিলাক আঁকো, সন্মুখৰ বস্তুবিলাক অকণমান ডাঙৰ, ক্ৰমান্বয়ে দূৰৰ বস্তুবিলাক অলপ সৰু হৈ গৈ থাকে আঁকোতে। গতিকে মই এজন ঢুলীয়া দিছোঁ পিছফালে, আৰু এজনে তাল মানে বজাই থকা দি দিছোঁ। পিছফালে এডাল গছ আছে, এটা নদী, এখন পাহাৰ, পিছফালে নদীৰ চাপৰি আছে। ডাইৰেক্টলি নদীৰ কাষতে মানে হেৰিটো দিয়া নাই, জংঘলটো দিয়া নাই। আৰু কালাৰটো যেতিয়া আমি পিকচাৰটোত কৰোঁ, তেতিয়া সদায় ওপৰৰ পৰা কালাৰটো কৰি আহিব লাগে, তেতিয়া মানে ছবিখন লেতেৰা হোৱাৰ চান্স নাথাকে। গতিকে সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। গতিকে মই আকাশ মানে যিহেতু ছবিখনৰ ওপৰত আকাশ আছে, গতিকে আকাশৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ কালাৰটো। প্ৰথমে সদায় পাতল ৰঙেৰে আৰম্ভ কৰিব লাগে। তাৰপিছত চাব লাগে যে কেনেকৈ বস্তু এটাৰ ওপৰত পোহৰ পৰিছে বা কোনফালৰ পৰা পোহৰ আহিছে, আৰু পোহৰে বস্তুৰ ছাপ কোনফালে গঠন কৰিব, সেইটো কথা ভালকৈ লক্ষ্য কৰিব লাগে। তো ইয়াতে মই যিটো চিনাৰী আঁকিছোঁ, বিহুৰ চিনাৰী, ইয়াতে পোহৰৰ উৎসটো মই ছবিখনৰ বা দৃশ্যটোৰ সোঁফালে থকা বুলি ভাবি লৈছোঁ। যিহেতু ইয়াতে পোহৰৰ উৎস সূৰ্য, তো সূৰ্যটো মই সোঁফালে থকা বুলি ভাবি লৈছোঁ। গতিকে ইয়াতে যিমানখিনি বস্তু আঁকিছোঁ, সেই আটাইখিনি বস্তুৰে মানে বাওঁফালে পৰিব। গতিকে প্ৰতিটো বস্তু আগতে মই সোঁফালটো অলপমান পাতল কালাৰ কৰিছোঁ আৰু বাওঁফালটো অকণমান ডাৰ্ক কালাৰ কৰিছোঁ। যিহেতু বস্তু এটাৰ ওপৰত যেতিয়া পোহৰ পৰে, পোহৰ পৰা অংশটো লাইট কালাৰ হয় অকণমান দেখাত, আৰু যিটো অংশত পোহৰ নপৰে সেইটো অলপ ডাৰ্ক কালাৰ হয়।
গতিকে ডাৰ্ক কালাৰটোৰ যিটো মানে পোহৰৰ নপৰা অংশটো বুজাবৰ কাৰণে আমি অলপ ডাৰ্ক কালাৰ দি আঁকিব লাগিব আৰু পোহৰ পৰা অংশটো বুজাবৰ কাৰণে অকণমান লাইট কালাৰ দি বুজাব লাগিব। তো এই চাহ পোহৰৰ যিটো কথা এইটো মানে বহুত ইম্পৰ্টেণ্ট। গতিকে প্ৰতিটো বস্তু আগতে ডাঙৰৰ পৰা একদম সৰুলৈ প্ৰতিটো বস্তু আগতে এই কথাটো গুৰুত্ব দিব লাগে। তো গছডালত মই প্ৰথমে লাইট কালাৰ এটা মাৰি লৈছোঁ। তো গছডাল কালাৰ কৰোঁতে মই বাওঁফালটো অকণমান ডাৰ্ক কৰিছোঁ আৰু সোঁফালটো অকণমান লাইট কৰিছোঁ। ডাৰ্ক কালাৰটো ব্ৰাউন কালাৰে কৰিছোঁ আৰু সোঁফালটো য়েলো কালাৰতে কৰিছোঁ। পাহাৰৰ ফিনিচিংটো অকণমান ৰৈ গৈছিল, গতিকে অলপ কৰি দিলোঁ। বিহুৰ যিবিলাক আমি দৃশ্য আঁকো তেতিয়া সাধাৰণতে গছ এডালত জাপি, গামোচা, কপৌফুল এইকেইটা বস্তু একেলগে আঁকি দিলে অকণমান ভাল দেখি। মানুহৰ ফেচকেইখন ড্ৰ কৰোঁতেও মই সোঁফালটো অকণমান লাইট ৰাখিছোঁ আৰু বাওঁফালটো অকণমান ডাৰ্ক ৰাখিছোঁ। এতিয়া যিটো স্কিন টোন কালাৰ কৰিছোঁ, এই স্কিন কালাৰটো জেনেৰেলি অকণমান অৰেঞ্জ, তাৰপিছত অকণমান য়েলো আৰু অকণমান হোৱাইট মিক্স কৰি আমি বনাব পাৰোঁ। স্কিন কালাৰটো যিমানে লাইট লাগে আমি হোৱাইটটো সিমানে বেছিকৈ মিক্স কৰিব পাৰোঁ। বেছিকৈ হোৱাইট মিক্স কৰিলে স্কিন কালাৰটো অকণমান মানে সিমানে লাইট হৈ গৈ থাকে। আৰু হেয়াৰ কালাৰ কৰিলে কেতিয়াও ডাইৰেক্টলি ব্লেকটো ডাইৰেক্ট কৰি দিব নালাগে। তাৰ আগতে এটা লাইট কালাৰ মাৰি ল'ব লাগে। মই ইয়াতে ব্ৰাউন কালাৰটোৱে মাৰিছোঁ, তাৰপিছত ব্লেকেৰে ফিনিচিং কৰিছোঁ। ইয়াতে যিটো নাচনীৰ চোলাৰ ৰঙা কালাৰটো ডাইৰেক্টলি মানে ৰঙা নহয়, তাতে অকণমান কমলা কালাৰটো আৰু অকণমান ৰঙা কালাৰটো মিক্স কৰি মানে মাৰিছোঁ। তেতিয়া অকণমান চাইনিং কালাৰ এটা আহে। তো ডাইৰেক্টলি ৰেড বা ডাইৰেক্টলি অৰেঞ্জ মাৰিব নালাগে, মাৰিলেও মাৰিব পাৰে, কথা নাই, সময় কম থাকিলে। আৰু যদি ঘৰত অঁকা যায় সাধাৰণতে মানে শিকিবৰ কাৰণে, তেনেহ'লে অকণমান ৰঙা আৰু অকণমান কমলা মিক্স কৰি মাৰিব লাগে। আৰু এটা কথা, একে ৰঙৰ যেতিয়া মানে বহুত বস্তু থাকে তো একেলগে সেই বস্তুকেইটা কালাৰ কৰি ল'ব লাগে। তেতিয়া কালাৰটো বাৰে বাৰে বনাই থাকিব নালাগে। এটা মানুহ কমপ্লিট কৰি নেক্সট মানুহটো আকৌ কমপ্লিট কৰিম সেনেকুৱাকৈ নহয়, আৰু তেতিয়া টাইমটো মানে অলপ বেছি লাগে। গতিকে ইয়াতে চোলা দুটা একে কালাৰ যিহেতু মই একেলগে কৰি লৈছোঁ। তো একে ৰঙৰ বস্তু এনেই সদায় একেলগে কৰিব লাগে। বাহিৰত অকণমান ঢেঁকীৰ মাত ওলাই আছে চাগে, গতিকে বাহিৰত পিঠাগুড়ি খুন্দি আছে বিহুৰ, গতিকে চাউণ্ডটো ইগন'ৰ কৰিব। আৰু চাদৰখন ড্ৰ কৰোঁতে কালাৰ কৰোঁতে অকণমান য়েলোৰ লগত অকণমান কমলা কালাৰটো, অৰেঞ্জ কালাৰটো মিক্স কৰি ল'ব লাগে। ডাইৰেক্টলি য়েলো বা ডাইৰেক্টলি কমলা কালাৰটো মাৰিব নালাগে। কমলা কালাৰবোৰ মাৰিব নালাগে, কিছুমানে ডাইৰেক্টলি য়েলো মাৰে বাৰু, কিন্তু ডাইৰেক্টলি য়েলো নহয়, অকণমান য়েলোৰ লগত অৰেঞ্জ কালাৰটো মিক্স কৰি মাৰিব লাগে। তেতিয়া পাতৰ যিটো কাপোৰৰ ৰং, সেই ৰংটো অকণমান ফুটি উঠে। এতিয়া ল'ৰা দুজনৰ চাৰ্ট দুটাটো সেই একে কালাৰ কৰিলে হ'ল। একচুৱেলি চাৰ্টটোৰ এটা বেলেগ নাম আছে বাৰু। আৰু বহুত ইম্পৰ্টেণ্ট কথা এটা কওঁ যে ছবি এটা আঁকিবলৈ হ'লে আমাক সদায় সময় লাগিবই। এতিয়াও মানে লৰালৰিকৈ আঁকিব নালাগে, যদি বিশেষ কোনো মানে সুবিধা নাথাকে। আৰু এতিয়া কম্পিটিশ্যনৰ ক্ষেত্ৰত কি হয়, অকণমান টাইমটো মানে লিমিটেড থাকে যিহেতু,
তেতিয়া আমি প্ৰথমতে নিৰ্ধাৰিত কৰিব লাগে যে আমি কোনখিনি বস্তু ইমানখিনি সময়ৰ ভিতৰত আঁকি শেষ কৰিব পাৰিম। গতিকে সেইটো ষ্টাৰ্টিঙতে ভাবি ল'ব লাগে আৰু সেই হিচাপত ধুনীয়াকৈ ছবিটো কমপ্লিট কৰিব লাগে। তো তেনেকুৱা কোনো কম্পিটিশ্যন বা বিশেষ কোনো সময়ৰ সুবিধা নাথাকিলে কেতিয়াও আমি ড্ৰয়িংটো লৰালৰিকৈ কৰিব চেষ্টা কৰিব নালাগে। সদায় মনটোক আনন্দ দি ফূৰ্তি দি আঁকি যাব লাগে। মোৰ এটা বিশ্বাস আৰু যে ড্ৰয়িং কৰাটো এটা মেডিটেশ্যনতে পৰে। কাৰণ যেতিয়া আমি ড্ৰয়িং কৰোঁ তেতিয়া সদায় এটা চিন্তাত মগ্ন হৈ পৰোঁ, বাকী চব কথা পাহৰি যাওঁ। গতিকে মেডিটেশ্যন কৰিলেও আমাৰ ঠিক তেনেকুৱা হয়, মনটো শান্তি পায় বা আমি এটা চিন্তাতে মগ্ন হওঁ। ইয়াতে মই যিকেইটা বগা বস্তু চাহ অংশ দিছোঁ, ঢোলটো গামোচা মাৰি আছে, গামোচাখন বগা, আৰু ল'ৰা দুজনে ধুতি পিন্ধি আছে, ধুতি দুখনো বগা হয়। কিন্তু বগা হ'লেও বগা বস্তুৰ ওপৰত যেতিয়া পোহৰ পৰে, পোহৰ পৰা অংশ বগা হৈ থাকে বাৰু, কিন্তু যিটো অংশত পোহৰ নপৰে, অৰ্থাৎ আন্ধাৰ অংশটো আমি বুজাবৰ কাৰণে পাতল নীলা কালাৰ দি আমি বুজাব পাৰোঁ, বা কি কালাৰটো কৰিব পাৰোঁ। পাতল নীলা ৰং বুলি কওঁতে অকণমান বগা আৰু অকণমান নীলা ৰংটো মিক্স কৰি আমি কালাৰ পাওঁ। নাইবা আমি যিটো গ্ৰে কালাৰ আছে, লাইট গ্ৰে কালাৰ, সেই কালাৰটো ইউজ কৰি আমি বগা বস্তুৰ চাহ অংশ আঁকিব পাৰোঁ। আৰু ৱাটাৰ কালাৰ কৰিলে সদায় লেয়াৰ বাই লেয়াৰ কৰিব লাগে। প্ৰথমতে লাইট কালাৰ, তাৰপিছত যিবিলাক ডাৰ্ক কালাৰ আছে, ডাৰ্ক কালাৰ আনি পিছত, গতিকে প্ৰথমতে দেখিছে ইয়াতে মই প্ৰথমতে লাইট কালাৰ কৰিছিলোঁ, এতিয়া যিখিনি ডাৰ্ক অংশ আছে সেইখিনি আকৌ তাতকৈ অকণমান ডাৰ্ক কালাৰ দি আঁকিছোঁ। এতিয়া যিটো চাদৰ পটিৰ কালাৰ, সেই পটিৰ কালাৰটো অকণমান মই বেঙুনীয়া কালাৰ দিছোঁ। বেঙুনীয়া কালাৰটো কেনেকৈ বনাব, অকণমান ৰঙাৰ লগত অকণমান নীলা কালাৰটো মিক্স কৰি দিলে হ'ল, আৰু পানীৰ ৰংটো অলপ পাতল কৰি ল'লে হ'ল, তেতিয়া সেই কালাৰটো পোৱা যায়। আৰু ফাৰ্ষ্ট লেয়াৰটো হৈ যোৱাৰ পিছত অকণমান ডাৰ্ক কৰিবৰ কাৰণে এবাৰ পানীটো কমকৈ মিক্স কৰিলে হ'ল। তো ছেকেণ্ড লেয়াৰ এটা দিলে হ'ল। ছেকেণ্ড লেয়াৰটো দিওঁতে পানীটো অলপ কমকৈ মিক্স কৰিলে হ'ল। ভাল ছবি এটা আঁকিবলৈ হ'লে সদায় সময় লাগিবই, কেতিয়াও লৰালৰিকৈ আঁকিব নালাগে যদি বিশেষ কোনো সুবিধা নাথাকে। এতিয়া আৰ্ট কম্পিটিশ্যনৰ ক্ষেত্ৰত কি হয়, যেতিয়া আমি কম্পিটিশ্যন দিওঁ তেতিয়া লিমিটেড টাইম দিয়া থাকে, গতিকে সেই সময়খিনিৰ ভিতৰত আমি আঁকিবলৈ চেষ্টা কৰিব লাগে। আৰু প্ৰথমতে বাছি ল'ব লাগে যাতে সিমানখিনি সময়ত আমি যিটো ছাবজেক্ট লওঁ সেই ছাবজেক্টটো আমি কমপ্লিট কৰি আহিব পাৰোঁ। এনেকুৱা ছাবজেক্ট ল'ব নালাগে আৰু যাতে সময়ৰ ভিতৰত শেষ নহয়। গতিকে যিটো আকৌ আমি সম্পূৰ্ণকৈ আঁকিব লাগে আৰু শুদ্ধকৈ আঁকিব লাগে, সেইটো মষ্ট ইম্পৰ্টেণ্ট।
বহুত কিবা কিবি বস্তু দি কিনে সময়ত নহয় তো সেনেকুৱা হ'ব নালাগে মানে। আৰু কালাৰিংটো এটা মানে দীঘল প্ৰচেছ হয়। প্ৰথমতে পাতলৰ পৰা দেখিছে ইয়াতে, তাৰপিছত দাগবিলাক একেবাৰে লাষ্টত ৱাটাৰ কালাৰ কৰিলে প্ৰথমে সদায় পাতলখিনি, তাৰপিছত লাহে লাহে আমি একেবাৰে ডাৰ্কৰ ফালে কালাৰবিলাক কৰি আহিম লেয়াৰ বাই লেয়াৰ। তো এটা লেয়াৰতে মানে কালাৰটো কেতিয়াও কমপ্লিট নহয়, 3-4টামান আমাক লেয়াৰ লাগে। মষ্টলি মিনিমাম 3টা লেয়াৰ লাগে, আৰু যিমানে আমি লেয়াৰটো দি যাওঁ সিমানে পিকচাৰটো ৰিয়েলিষ্টিক হৈ যায়। তো ইয়াতে মই যিটো সেউজীয়া কালাৰ কৰিছোঁ মই একচুৱেলি আৰ্টিষ্ট ৱাটাৰ কালাৰটো ইউজ কৰি আছোঁ। তো এইটো এটা ভাল ৱাটাৰ কালাৰে হয়, কম দামতে এৰাউণ্ড 200ৰ ভিতৰত পোৱা যায়। গতিকে বহুত ভাল ছবি দিব পাৰি এই ৱাটাৰ কালাৰটোৰে, বাকীবিলাক মানে ৱাটাৰ কালাৰটো লগত। তো ইয়াতে মই যিটো প্ৰথমতে সেউজীয়া কালাৰ মাৰিছিলোঁ সেইটো সেউজীয়া ডাৰ্কলি নাপায় বাৰু, কিছুমানত পোৱা যায় ৰেয়াৰলি, কিন্তু আমি ইজিলি বনাব পাৰোঁ সেই কালাৰটো। অকণমান গ্ৰীণ কালাৰ, ডাইৰেক্ট যিটো গ্ৰীণ আছে তাৰ লগত অকণমান যিটো গ্ৰীণৰ নিচিনা অকণমান হালধীয়া ৰং আছে সেইটো মিক্স কৰি আমি সেইটো কালাৰ বনাব পাৰোঁ। তো এইটো হ'ল ফিনিচিং লুক। তো ভিডিঅ'টো কেনে লাগিল জনাব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো তেতিয়ালৈ বিহুৰ শুভেচ্ছা থাকিল, বাই।